নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আপোনাক মুক্ত কণ্ঠলৈ এটা গুৰুত্বপূৰ্ণ টপিকৰ সৈতে। বিষয়টো হৈছে এইচ পে কমিশ্যন। যিসকল অসম চৰকাৰৰ কৰ্মচাৰী আছে বা পেঞ্চনাৰ আছে আৰু কেন্দ্ৰীয় চৰকাৰৰ যিসকল কৰ্মচাৰী বা পেঞ্চনাৰ আছে সকলোৰে বাবে এই ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট। ভিডিঅ'টো স্কিপ নকৰিব। ইয়াত আপোনালোকে গম পাব চৰকাৰে কি কৈছে এইচ পে কমিশ্যনৰ সন্দৰ্ভত, শেহতীয়া আপডেট কি আহিছে, দৰমহা কেনেকৈ কিমান বৃদ্ধি হ'ব, এই ফিটমেণ্ট ফেক্টৰ বস্তুটো আচলতে কি হয়, এৰিয়া আপোনালোকে কিমান লাখ টকা পাব, লগতে বৰ্ধিত দৰমহা কেতিয়াৰ পৰা পাব, এই গোটেইকেইটা বিষয়ে আপোনালোকৰ ওচৰত আজি আলোচনা কৰিম। তাৰ বাবে আপোনালোকে আমাৰ চেনেলটো পোনপ্ৰথমে ছাবস্ক্ৰাইব কৰক, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰক এনেকুৱা ধৰণৰ আপডেটসমূহ যাতে আপোনালোকে প্ৰতিদিনে বা যেতিয়াই এনেকুৱা ধৰণৰ খবৰ আহে লগে লগে তাৰ সঠিক আপডেটটো আপোনালোকে লাভ কৰে। লগতে ভিডিঅ'টোত এটা লাইক কৰি পেলাই কমেণ্টত যদি কিবা জানিব বিচাৰে বা সুধিব বিচাৰে তেনেহ'লে আপোনালোকে কমেণ্ট ছেকশ্যনত আমাক সেই বিষয়ে কমেণ্ট কৰিব পাৰে। আমি বেলেগ কথা পাতি নাথাকোঁ, আমি মূল কথাটোলৈ আগবাঢ়িছোঁ। সেইটো হৈছে অষ্টম দৰমহা আয়োগ বা এইচ পে কমিশ্যন। সকলোৱে যিসকল কৰ্মচাৰী আছে, পেঞ্চনাৰ আছে, সকলোৱে ৱেইট কৰি আছে, সকলোৰে মন উগুল থুগুল লাগি আছে যে চৰকাৰে কেতিয়াৰ পৰা এইচ পে কমিশ্যনৰ দৰমহা বৃদ্ধি কেতিয়াৰ পৰা কৰিব, লগতে এইচ পে কমিশ্যনৰ যিখিনি এৰিয়াৰ পাব লাগে, যিমান লাখ টকা এৰিয়াৰ পাব লাগে কেতিয়া চৰকাৰে দিব সকলোৱে জানিব বিচাৰি আছে। কোনোবাই ভুলকৈ ডাটা দি আছে, কোনোবাই শুদ্ধকৈ ডাটা দি আছে, কোনোবাই আধা ডাটা দিছে, আধা ডাটা দিয়া নাই। এই ভিডিঅ'টোত মই আপোনালোকক গোটেই কথাখিনি বিস্তৃতভাৱে সম্পূৰ্ণ ডিটেইলছত জনাই আছোঁ। অষ্টম দৰমহা আয়োগ বা এইচ পে কমিশ্যন, যিসকল কৰ্মচাৰী বা পেঞ্চনাৰ আছে চৰকাৰী, তেওঁলোকে সকলোৱে গম পায় যে প্ৰতি 10 বছৰৰ মূৰে মূৰে চৰকাৰে এখন কমিশ্যন আয়োগ গঠন কৰে বা এটা মানে কি কৰে, দৰমহা বৃদ্ধিৰ কাৰণে এখন কমিশ্যন গঠন কৰে বা আয়োগ গঠন কৰে। এই যোৱা 2016 চনত লাষ্ট এই 7 পে কমিশ্যন গঠন কৰা হৈছিলে আৰু এতিয়া 8 পে কমিশ্যন গঠন কৰিছে। আৰু এই 8 পে কমিশ্যনৰ কমিটিখনে যি সিদ্ধান্ত দিয়ে সেই সিদ্ধান্ত, সেই প্ৰতিবেদনখন চৰকাৰক প্ৰদান কৰা হয়। চৰকাৰে সেই মৰ্মে যিখিনি ল'ব লগা হয় লয়, যিখিনি বাদ দিব লগা হয় বাদ দিয়ে, গোটেইখিনি মিলাই কৰি পেলাই চৰকাৰে কি কৰে, তাৰ ওপৰতে সিদ্ধান্ত লৈ পেলাই চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা বৃদ্ধি কৰে। এইটো আছিল প্ৰথমটো যিটো এইচ পে কমিশ্যন কি হয়, এইটো বিষয়ে আমি অকণমান জানি ল'লোঁ। এতিয়া কথাটো হ'ল যে চৰকাৰে এই সন্দৰ্ভত কি কৈছে। আমি ছেকেণ্ডটো প্ৰশ্নলৈ আহিছোঁ, চৰকাৰে কি কৈছে। চৰকাৰে এই সন্দৰ্ভত যিহেতু সংসদৰ বৰ্ষাকালীন অধিৱেশন চলি আছিল আজি অলপ দিনৰ আগলৈকে, আৰু সেই সংসদৰ বৰ্ষাকালীন অধিৱেশনত কেন্দ্ৰীয় বিত্ত ৰাজ্যমন্ত্ৰী যিগৰাকী আছিলে পংকজ চৌধুৰীয়ে এইচ পে কমিশ্যনৰ সন্দৰ্ভত মন্তব্য দিছিলে। সেই সন্দৰ্ভতে আমি তেওঁ কথাখিনিৰ ওপৰত মানে ডিপেণ্ড কৰি পেলাই তেওঁ কথাখিনিৰ ওপৰত আমি আলোচনা কৰিম আজি। তেওঁ কি কৈছিলে, দৰমহা কেনেকৈ বৃদ্ধি হ'ব সেই বিষয়ে আলোচনা কৰি আছোঁ। ফিটমেণ্ট ফেক্টৰ কি হয়, এৰিয়াৰ আপোনালোকে কিমান লাখ টকা পাব, বৰ্ধিত দৰমহা কেতিয়াৰ পৰা পাব, এই গোটেইখিনি কথা ডিছকাছ কৰি আছোঁ। পোনপ্ৰথমে আমি কেতিয়া দৰমহা বৃদ্ধি হ'ব আৰু এৰিয়াৰ কেতিয়া পাব এই গোটেই কথাখিনি জনাম। পোনপ্ৰথমে আপোনালোকে অষ্টম দৰমহা আয়োগৰ কিমান দৰমহা বৃদ্ধি হ'ব সেইটো কথা আপোনালোকে পোনপ্ৰথমে জানি লওক। ফিটমেণ্ট ফেক্টৰ আচলতে কি হয়। ফিটমেণ্ট ফেক্টৰ হৈছে এই যে কমিশ্যন গঠন কৰি দিছে বুলি মই কৈছোঁ, এইচ পে কমিশ্যন বা অষ্টম দৰমহা আয়োগ। সেই এইচ পে কমিশ্যন বা অষ্টম দৰমহা আয়োগত দেশৰ প্ৰসিদ্ধ ইকনমিষ্ট, ফাইনেন্স এডভাইজাৰ বা প্ৰফেচৰ বা টিচাৰ বা IAS অফিচাৰ, এনেকুৱা ধৰণৰ যিসমূহ গুৰুত্বপূৰ্ণ মানে ইকনমিৰ লগত জড়িত, ফাইনেন্সৰ লগত জড়িত বিষয়া আছে, যিসকল ব্যক্তি আছে, সেই ব্যক্তিসকলক লগত লৈ পেলাই সেই ব্যক্তিসকলক সেই সমিতিখনত সভাপতি, সম্পাদকৰ মানে সদস্যৰ দায়িত্ব দি পেলাই এখন কমিটি গঠন কৰা হয়। আৰু সেই কমিটিখনে কি কৰে, তেওঁলোকে পৰ্যালোচনা কৰে, তেওঁলোকে এটা অনুসন্ধান চলায় যে দেশত বৰ্তমান ইকনমিৰ অৱস্থা কি হৈছে, দেশৰ অৰ্থনীতি কি হৈ আছে, দেশত বিত্তীয় অৱস্থা কি হৈ আছে, লগতে কৰ্মচাৰীসকলে কেনেকুৱা ধৰণৰ দৰমহা তেওঁলোকে বিচাৰে, কৰ্মচাৰীসকলৰ অভাৱ অভিযোগসমূহ কি, বা পেঞ্চনাৰসকলৰ অভাৱ অভিযোগসমূহ কি কি, বা চৰকাৰী কৰ্মচাৰীসকলক কেনেকুৱা ধৰণৰ এটা চেলাৰী দিব লগা বা দিব লাগে, যিটো চেলাৰীৰ জৰিয়তে, যিটো দৰমহাৰ জৰিয়তে তেওঁলোকে এটা ভাল জীৱন লাভ কৰিব পাৰে। এই গোটেই কথাসমূহ আলোচনা কৰা হ'ব। বা চৰকাৰৰ কি অৱস্থা হৈ আছে, চৰকাৰৰ হাতত টকা আছেনে নাই, বা দেশৰ মুদ্ৰাস্ফীতি কেনেকুৱা হৈ আছে, এই গোটেই কথাসমূহ আলোচনা কৰি পেলাই এখন বিতং প্ৰতিবেদন তেওঁলোকে বনায় আৰু এই প্ৰতিবেদনখনৰ ওপৰত ভিত্তি কৰি দৰমহা বৃদ্ধি কৰা হয়। তাৰ পাছতে ছেকেণ্ড কথাটো হৈছে যে এই যিটো
অষ্টম দৰমহা আয়োগৰ যিখন প্ৰতিবেদন বা যিখন কমিটি গঠন কৰা হৈছে অসমত যিজন সুভাষ চন্দ্ৰ দাসৰ মুখ্য চেয়াৰমেন হিচাপে লৈ পেলাই বাকীসকল সদস্য লৈ পেলাই এখন কমিটি গঠন কৰা হৈছে ইয়াতে আপোনাৰ 8 পে কমিশ্যনৰ যিখন কেন্দ্ৰীয় চৰকাৰৰ কমিটি সেইখন কমিটি গঠন কৰা হৈছিলে নৱেম্বৰ মাহৰ 25 কিমান তাৰিখে গঠন কৰা হৈছিলে পাহৰিলোঁ কিন্তু নৱেম্বৰ মাহত 2025 নৱেম্বৰ মাহত এই কমিটিখন গঠন কৰা হৈছিলে ঠিক সেইদৰে তাৰ 3-4 মাহৰ পাছতে ফেব্ৰুৱাৰী মাহত অসম চৰকাৰত সেই কমিটিখন গঠন কৰা হৈছিলে আৰু এই কমিটিখনক সময়সীমা দিয়া হৈছিলে কিমান 1.5 বছৰ এই কমিটিখনক সময়সীমা দিয়া হৈছিলে 1.5 বছৰ আৰু 1.5 বছৰৰ ভিতৰত তেওঁলোকে এই প্ৰতিবেদন দাখিল কৰিব লাগিব আৰু এই প্ৰতিবেদনখন দাখিল কৰাৰ পিছত চৰকাৰে দৰমহা বৃদ্ধি কৰিব কিন্তু পংকজ চৌধুৰীয়ে যিটো কথা কৈছে এই কেন্দ্ৰীয় ৰাজ্যিক বিত্ত মন্ত্ৰালয়ৰ যিগৰাকী ৰাজ্যিক মন্ত্ৰী সেই মন্ত্ৰীগৰাকীয়ে কৈছে যে চৰকাৰে সেই প্ৰতিবেদনখন এতিয়াও পোৱা নাই বা সেই প্ৰতিবেদনখন এতিয়াও দাখিল কৰা হোৱা নাই কিয় দাখিল কৰা হোৱা নাই আৰু সেইখন কেতিয়া দাখিল কৰিব আৰু সেইখনৰ ওপৰত ভিত্তি কৰিহে দৰমহা বৃদ্ধি হ'ব সেইকাৰণে আপোনালোকক এই দুটা কথা মই পোনপ্ৰথমে কৈ ল'লোঁ এতিয়া আহিছোঁ আমি মূল কথাটোলৈ ফিটমেণ্ট ফেক্টৰ সেই কমিটিখনে এটা মানে কি কৰিব এটা সংখ্যা দিব যে এই সংখ্যাটো লৈ পেলাই সেইটোকে কোৱা হৈছে যে সেই যিটো ফিটমেণ্ট ফেক্টৰ বুলি কোৱা হৈছে সেইটো হয়তো 2 হ'ব পাৰে বা 2.5 হ'ব পাৰে 2.46 হ'ব পাৰে 2.89 হ'ব পাৰে 2.90 হ'ব পাৰে 3.33 হ'ব পাৰে এনেকুৱা ধৰণৰ এটা সংখ্যা দিব এটা নিৰ্দিষ্ট সংখ্যা দিব সেই সংখ্যাটোক আপোনাৰ যিটো বেসিক পে আছে সেই বেসিক পেটোৰ লগত পূৰণ কৰাৰ লগে লগে আপোনাৰ দৰমহা কিমান বৃদ্ধি হ'ব সেইটো নিৰ্ধাৰণ হ'ব মেইন কথাটো হৈছে ফিটমেণ্ট ফেক্টৰ যিসকল কৰ্মচাৰী আছে কৰ্মচাৰীসকলে কৈ আছে যে আমাক 3.89 তেওঁলোকক কিমান লাগে ফিটমেণ্ট ফেক্টৰ 3.89 লাগে তো মই এটা আমি এভাৰেজ মই নকওঁ যে মই এইটো ফিটমেণ্ট ফেক্টৰ লৈছোঁ চৰকাৰে এইটোৱে দিব আমি এটা যিসকলে এই বিষয়ত মানে প্ৰতিবেদন বনাই আছে যিসকলে এই বিষয়ত এনালাইচিছ কৰি আছে আমি সকলোৰে সেই ফাইনেন্সাৰবিলাকৰ বা যিসকল ইকনমিষ্ট আছে তেওঁলোকে যিবিলাক মানে আনুমানিক এটা ডাটা দিছে সেই ডাটাসমূহৰ ওপৰত অধ্যয়ন কৰি পেলাই মই জাষ্ট এভাৰেজ আপোনালোকক কথাখিনি বুজাবৰ কাৰণে সেই এটা ফিটমেণ্ট ফেক্টৰ লৈছোঁ আমি ফিটমেণ্ট ফেক্টৰ ধৰি লৈছোঁ 2.50 মানে ফিটমেণ্ট ফেক্টৰ কিমান হ'ব 2.50 আমি ধৰি লৈছোঁ এভাৰেজ মই নকওঁ যে এইটোৱে হ'ব বুলি মই বাৰম্বাৰ কৈ আছোঁ আপোনালোকে আকৌ কমেণ্টত লিখি নাথাকিব যে এইটো কেনেকৈ হ'ব 3 লাগিব আমাক 3.5 লাগিব বা তেনেকুৱা ধৰণৰ কৈ থাকিব নালাগে মই জাষ্ট বুজাবৰ কাৰণে কৈ আছোঁ আপোনালোকে দৰমহাটো কেনেধৰণে বৃদ্ধি হ'ব চাওক এজন চৰকাৰী কৰ্মচাৰীৰ দৰমহা কেইটামান নিৰ্দিষ্ট ফেক্টৰৰ ওপৰত ডিপেণ্ড কৰে সেই ফেক্টৰকেইটা হৈছে তেওঁ যিটো বেচিক পে প্লাছ DA প্লাছ HRA প্লাছ যিসমূহ আদাৰ এলাউৱেন্সেছ থাকে বেচিক পে তাৰ লগত যোগ হয় ডিয়াৰনেছ এলাউৱেন্স বা HRA হাউচ ৰেণ্ট এলাউৱেন্স লগত আদাৰ যিসমূহ এলাউৱেন্স থাকে সেই এলাউৱেন্সসমূহ ধৰি লওক মেডিকেল হ'ব পাৰে ট্ৰেভেল হ'ব পাৰে বা আপোনাৰ কিবা স্পেচিয়েল তেনেকুৱা কিবা এলাউৱেন্স যদি আছে সেইসমূহ আছে যিটো মৰগীয়া বানচ আৰু কিছুমানে হয়তো হাউচ ৰেণ্ট এলাউৱেন্স নাপাব পাৰে আৰু আদাৰ এলাউৱেন্সৰ ভিতৰত কিছুমানে মেডিকেল পাব পাৰে কিন্তু ট্ৰেভেল নাপাব পাৰে সেইসমূহ কি হয় নিৰ্ধাৰণ হয় কিন্তু মেইন ডিপেণ্ডেণ্ট হয় বেচিক পে আৰু DA ধৰি লওক আপোনাৰ যদি দৰমহা হৈছে 25,000 টকা বেচিক পে তাৰ লগত যদি DA 60% যিহেতু এতিয়া হৈ আছে ইয়াৰ যদি 60% DA যোগ কৰা হয় তেতিয়াহ'লে আপোনাৰ দৰমহা হয় 25,000ৰ 50% হৈছে 12,500 তাৰ লগত যদি আৰু এটা 10% যোগ দিয়া হয় তেতিয়াহ'লে 2,500 টকা 2,500 টকা হ'লে আপোনাৰ 25,000ৰ 15% হৈছে 15,000 25,000ৰ লগত যদি 15,000 যোগ দিয়া হয় তেতিয়াহ'লে আপোনাৰ দৰমহা হয়গৈ 40,000 আৰু এই 40,000ৰ লগত আদাৰ কিবা কিবি মিলাই মেডিকেল হওক তাৰপিছতে ট্ৰেভেল হওক বা হাউচ ৰেণ্ট এলাউৱেন্স যদি আপুনি পায় বা অন্য কিবা স্পেচিয়েল যদি এলাউৱেন্স আছে সেইসমূহ মিলাই পেলাই আপোনাৰ এই চেলাৰীটো হয় আৰু এই চেলাৰীৰ পৰা কিবা ডিডাকশ্যন কৰি পেলাই ধৰি ল'লোঁ 40,000 আপুনি গ্ৰছ চেলাৰী পাই আছে ইন হেণ্ড আপোনাক গ্ৰছ চেলাৰী 40,000 দিয়া হৈছে ঠিক আছে এইটো হৈছে চেলাৰী ষ্ট্ৰাকচাৰ তাৰপিছতে আমি এতিয়া আহিম 8 পে কমিশ্যনৰ অধীনত কেনেধৰণে চেলাৰী হ'ব এতিয়া চাওক এইটো মই মুখতে কৰিছোঁ আপোনালোকে নাভাবিব সেইটো মেথছটো কৰি যদি মই দেখাই দিওঁ 25,000 টকা আপোনাৰ হৈছে বেচিক পে তাৰপিছতে
25,000 টকাৰ 25,000 যদি 100% হয় তেতিয়াহ'লে তাৰ 60%ৰ মান আমাক লাগে 60%ৰ মান হ'লে দুটা শূন্য কাটা গ'ল এইফালে পাৰ্চেণ্টেজ চিন কাটা গ'ল এইটো পূৰণ হ'ল 25ৰ লগত যদি 6 পূৰণ কৰা হয় তেতিয়াহ'লে কিমান হ'ব 150 হ'ব 25 6 গুণ 150 আৰু এইফালে দুটা শূন্য এইফালে 15,000 টকা হৈ যায় ঠিক আছে এইটো মই আপোনালোকক মুখতে কৰি পেলাই দেখাই দিছোঁ আকৌ কিছুমানে ভাবিব মেথছ নাজানিলে এনেকৈ ধৰণে কৰি দিলে তো দেখাই দিছোঁ মেথছ ভালদৰে জানো এতিয়া আমি আহিছোঁ 8 পে কমিশ্যনৰ অধীনত আপোনালোকৰ দৰমহা কিমান হ'ব ধৰি লৈছোঁ আপোনাৰ বেচিক পে হৈছে 25,000 আপোনাৰ বেচিক পে কিমান 25,000 এই বেচিক পেটো ভেৰি কৰিব ধৰি লওক আপোনাৰ ডিপাৰ্টমেণ্ট অনুযায়ী আপুনি কোনটো ডিপাৰ্টমেণ্টত আছে কোনোবাৰ 20,000 হ'ব পাৰে কাৰোবাৰ 18,000 হ'ব পাৰে কাৰোবাৰ 14,000 হ'ব পাৰে কাৰোবাৰ 30,000 হ'ব পাৰে বেচিক পে কাৰোবাৰ 40,000 বেচিক পে হ'ব পাৰে কোনো কথা নাই কিন্তু মই জাষ্ট এভাৰেজ থৈছোঁ যে আপোনাৰ বেচিক পে 25,000 টকা মই ইয়াত বুজাব বিচাৰিছোঁ যে আপোনাৰ দৰমহাটো কেনেধৰণে বৃদ্ধি হ'ব কিমান শতাংশ বৃদ্ধি হ'ব পাৰে সেইটোহে বুজাব ট্ৰাই কৰি আছোঁ ইয়াত মই এভাৰেজ ধৰি ল'লোঁ আপোনাৰ বেচিক পে 25,000 টকা 25,000 টকা যদি আপোনাৰ কি হয় বেচিক পে হয় 25,000 টকা যদি আপোনাৰ বেচিক পে হয় তেতিয়াহ'লে যদি চৰকাৰে কয় যে 2.50 আমি ফিটমেণ্ট ফেক্টৰ ধৰিম 2.50 যদি ফিটমেণ্ট ফেক্টৰ ধৰা হয় ইয়াৰ লগত যদি আমি 2.50 পূৰণ কৰোঁ 25 দুগুণ কিমান হৈ আছে 25 দুগুণ আপোনাৰ 50,000 টকা হৈ আছে 0.50 ইফালে আছে মানে 25,000 আধা মান আৰু এটা যোগ কৰিব লগা আছে কাৰণ 0.50টো আমি পূৰণ কৰাই নাই 0.50 আমি পূৰণ কৰিলোঁ 25,000 টকাৰ আধা কিমান হয় 12,500 টকা 12 দুগুণ 24 আৰু ইফালে 500 1,000 25,000 টকা এতিয়া 50,000 টকাত 12,500 টকা আমি যোগ কৰিলোঁ 6 2 5 দুটা শূন্য কিমান টকা হ'ল 62,500 আপোনাৰ আগতে দৰমহা আছিলে কিমান 40,000 এতিয়া আপোনাৰ দৰমহা কিমান হ'ব 62,500 মানে আপোনাৰ মিনিমাম 22,000 মান টকা দৰমহা বাঢ়ি গৈছে 22,500 মান টকা আপোনাৰ দৰমহা বৃদ্ধি পাইছে যদি ফিটমেণ্ট ফেক্টৰ এনেধৰণে ধৰে 2.50 যিসকল কৰ্মচাৰী আছে কৰ্মচাৰীসকলেতো 3.89 ধৰিবৰ কাৰণে দাবী জনাই আছে কিন্তু আমি কৰ্মচাৰীৰ কথাটো আমি আলোচনা নকৰোঁ বা আমি চৰকাৰৰ কথাটো আলোচনা নকৰোঁ আমি সমজুৱাভাৱে আমি এটা এভাৰেজ ধৰি পেলাই আমি কথাটো জানিবৰ কাৰণে চেষ্টা কৰিম যদি 25,000 টকা আপোনাৰ বেচিক পে হয় তাৰ লগত যদি 2.50 ফিটমেণ্ট ফেক্টৰ যোগ দিয়া হয় তেতিয়াহ'লে আপোনাৰ গ্ৰছ চেলাৰী হৈ যায়গৈ 62,500 অৰ্থাৎ আপুনি 40,000 টকাৰ পৰা আপুনি 62,500 আপোনাৰ দৰমহা বৃদ্ধি পালে এতিয়া বহুতে ক'ব যে ডিয়াৰনেছ এলাউন্সটো ইয়াত কিয় যোগ হোৱা নাই ডিয়াৰনেছ এলাউন্স কেতিয়াও যোগ নহয় ডিয়াৰনেছ এলাউন্স এতিয়া নতুনৰ পৰা যোগ হ'ব আগতে আপোনালোকে কিমান ডিয়াৰনেছ এলাউন্স পাইছিলে 60% ডিয়াৰনেছ এলাউন্স হৈছিল এই ডিয়াৰনেছ এলাউন্সটো আপোনালোকৰ যেতিয়া 2016 চনৰ 7 পে কমিশ্যন লাগিছিলে তাৰ পৰা আপোনালোকৰ 2% 3% 4% 1% 3% 2% ছমাহৰ মূৰে মূৰে এনেধৰণে যিটো মূল্যবৃদ্ধিৰ বৃদ্ধি হোৱাৰ যিটো ভাত্তা দি থাকে তো কি বুলি কোৱা হয় মৰগীয়া বানাঞ্চ সেই মৰগীয়া বানাঞ্চটো এনেকৈ বৃদ্ধি হৈ 60% হৈছিলেগৈ এইবাৰো যেতিয়া নতুনকৈ আপোনালোকৰ দৰমহা হ'ব 62,500 তাৰ লগত কি কৰা হ'ব সেই ডিয়াৰনেছ এলাউন্সটো লাহে লাহে ছমাহৰ মূৰে মূৰে বৃদ্ধি হৈ গৈ থাকিব আৰু সেইমতে দৰমহা বাঢ়ি বাঢ়ি গৈ থাকিব কিন্তু ইয়াৰ লগত কি যোগ নহ'ব আপোনাৰ বৰ্তমান এই দৰমহাটোৰ লগত ডিয়াৰনেছ এলাউন্সটো যোগ নহয় আৰু যিসকলৰ মেডিকেল আছে হাউচ ৰেণ্ট এলাউন্স যিসকলে পায় বা ট্ৰেভেল এলাউন্স যিসকলে পায় সেইটো কিন্তু যোগ হ'ব মই এইটো আপোনালোকক মূল দৰমহাটোৰ কথাই কৈছোঁ বাকী যিসমূহ এলাউন্স থাকে সেই এলাউন্সসমূহ যোগ হ'ব বাদ দি পেলাই ডিয়াৰনেছ এলাউন্সটোক প্ৰথম দৰমহাটোত বাদ দি পেলাই ছমাহৰ পিছত চৰকাৰে বৃদ্ধি কৰিব 2% 3% 1% সেই তেতিয়াৰ পৰা আপোনালোকৰ যোগ হ'ব এটা কথা হ'ল যদি 40,000 টকা আগতে আপুনি দৰমহা পাই আছিলে এতিয়া যদি 62,500 টকা আপোনাৰ দৰমহা হয় আপোনাৰ প্ৰায় 22,500 টকা আপোনাৰ দৰমহা বৃদ্ধি হৈছে এই 22,500 টকা আপোনাৰ কি হৈছে চৰকাৰে কি কৈছে চৰকাৰে 2026 চনৰ 1 জানুৱাৰীৰ পৰা 8 পে কমিশ্যনৰ যিটো কাৰ্যকৰী কৰাৰ সিদ্ধান্ত সেই ডেটটো 1 জানুৱাৰীৰ পৰা ধৰিছে অৰ্থাৎ চৰকাৰে যদি এই ডেটটো যিমান পিছুৱাই নি থাকে আজি 2026 চনৰ আগষ্ট মাহ পালেহি আগষ্ট মাহত এতিয়া 8 মাহ হৈছে তেতিয়াহ'লে 8 মাহ যদি আপুনি পূৰণ কৰি দিয়ে 22,000 লগত যিটো পইচা পাব সেইটো হৈছে আপোনাৰ এৰিয়াৰ ঠিক আছে এইটো এৰিয়াৰ হিচাপে আপুনি লাভ কৰিব
লগতে চৰকাৰে এইটো কি যিমান এতিয়া দেৰি কৰি গৈ থাকিব, ধৰি লওক 1.5 বছৰৰ পিছত যদি দিয়ে, 1.5 বছৰ হ'লে কিমান মাহ হ'ব? 12 মাহ হয়, এবছৰ 6 মাহ, 18 মাহ। ঠিক আছে, 18 মাহ যদি 22,500 টকাৰ লগত আমি পূৰণ কৰি দিওঁ, তেতিয়াহ'লে যিটো আপোনাৰ এমাউণ্ট হ'ব, সেই এমাউণ্টটো হৈছে এৰিয়াৰ, আৰু এই এৰিয়াৰটো আপুনি লাভ কৰিব। এতিয়া কথাটো হ'ল যে এইখিনি আমি সকলোখিনি বুজি পালোঁ। বুজি পোৱাৰ পাছত মূল কথাটো হৈছে চৰকাৰে এইসমূহ কেতিয়া সিদ্ধান্ত কাৰ্যকৰী কৰিব। আমি বিভিন্ন ধৰণৰ প্ৰতিবেদন চাইছোঁ, নিউজ চাইছোঁ, এনালাইচিছ চাই আছোঁ, সকলোবিলাক গম পাইছোঁ যে চৰকাৰে এই বছৰত যিটো 8 পে কমিশ্যনৰ মানে দৰমহা বঢ়াৰ কথা, তেনেকুৱা ধৰণৰ কোনো সম্ভাৱনা দেখা নাই। আজি আগষ্ট মাহ পালেহি আৰু 4 মাহ বাকী আছে বছৰটো শেষ হ'বৰ কাৰণে, কিন্তু এতিয়ালৈকে প্ৰতিবেদন দাখিল কৰা নাই। প্ৰতিবেদন কিয় দাখিল কৰা নাই? চৰকাৰে কোৱা হৈছে যে সেই কমিটিখনক সময় দিছে, 1.5 বছৰৰ সময় দিছে। 1.5 বছৰৰ ভিতৰত তেওঁলোকে দাখিল কৰিলেই হ'ল। তেওঁলোকে যিহেতু পৰ্যালোচনা কৰি আছে, এনালাইচিছ কৰি আছে, বা বিভিন্ন ধৰণৰ তেওঁলোকে বিভিন্ন ব্যক্তিৰ লগত, কৰ্মচাৰীসকলৰ লগত, পেঞ্চনাৰসকলৰ লগত কথা পাতিছিল, অন্যান্য ফাইনেন্সাৰ, ইকনমিষ্টৰ লগত তেওঁলোকে কথা পাতিছে, এনালাইচিছ কৰি আছে, আৰু সেইখিনি কৰোঁতে 1.5 বছৰ যিহেতু সময় দিছে, ধৰি ল'লোঁ 1 বছৰ 2 মাহ বা 1 বছৰ 3 মাহৰ পিছত তেওঁলোকে প্ৰতিবেদনখন চৰকাৰক দাখিল কৰিব। দাখিল কৰাৰ পিছত চৰকাৰে এখন এনালাইচিছ কৰিব, টাইম লাগিব। মোৰ অনুমান 8 পে কমিশ্যন এই বছৰ 2026 চনততো কোনোপধ্যে নালাগে। 8 পে কমিশ্যন যদি লাগে তেতিয়াহ'লে 2027 চনত লাগিব। 2027 চনৰ মাজভাগৰ পৰা আপুনি ধৰি লওক যেতিয়া পূজা আহিব, পূজাৰ সময়খিনিতে যিসকল কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আছে, পেঞ্চনাৰসকলৰ কাৰণে ভাল সময় আহিব, কাৰণ সেই পূজাৰ সময়লৈ মানে মে' মাহলৈ যিখন কমিটি গঠন কৰি দিছিলে, কমিটিখনৰ 1.5 বছৰ সম্পূৰ্ণ হ'ব মে' মাহৰ পৰা মে', জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, এই সময়খিনিত চৰকাৰে কি কৰিব? সেই প্ৰতিবেদনখন এনালাইচিছ কৰিব। এনালাইচিছ কৰিব তেওঁলোকেও ভাবিব যে কৰ্মচাৰীসকলক দৰমহাটো এইটো সময়ৰ পৰা বৃদ্ধি কৰি দিলে, বা তেওঁলোকক যদি এতিয়া এৰিয়াৰ দি দিয়া যায় এটা উৎসৱৰ সময়ত, তেতিয়াহ'লে সেইটো ভাল। ধৰি লওক পূজা বা এই যে দেৱালী আহে, এই সময়খিনিতে চৰকাৰে তেনেকুৱা ধৰণৰ মানে যিসমূহ বেনিফিটছ থাকে, সেই বেনিফিটছসমূহ চৰকাৰে আগবঢ়াই দিয়ে কৰ্মচাৰীসকলৰ বাবে। সেইকাৰণে আপোনালোকে এতিয়া এই বছৰতে 8 পে কমিশ্যনৰ দৰমহা এতিয়াও নাপায়, আৰু যিটো এৰিয়াৰ আছে সেইটোও নাপায়। আপোনালোকে পাব 2027 চনৰ মাজভাগৰ পৰা আপোনালোকে আশা কৰিব পাৰে, জুলাই মাহৰ পিছৰ পৰা আপোনালোকে আশা কৰিব পাৰে যে আপোনালোকৰ 8 পে কমিশ্যন লাগিব, আৰম্ভ হ'ব। আৰু এৰিয়াৰসমূহো তেনেকৈ পাব। যদি এৰিয়াৰ বহুত টকা হৈ যায়, 3 লাখ 4 লাখ টকা যদি হৈ যায়, তেতিয়াহ'লে হয়তো গোটেইখিনি এমাউণ্টটো একেলগে নিদিব, কিস্তি ৱাইজ দিব। 6 মাহৰ দিলে, তাৰপিছত নেক্সট 6 মাহৰ দিলে, এনেধৰণে কিস্তিকৈ এৰিয়াৰসমূহ দিব। এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ যদি পাই থাকিব বিচাৰে, তেতিয়াহ'লে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লওক, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক, যাতে প্ৰতিদিনে আপোনালোকে এই আপডেটসমূহ লাভ কৰি থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পাইছে, এটা লাইক কৰিবলৈ নাপাহৰিব। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।